পুৱা যিটো দুৰ্ঘটনা হ'ল এজন নিৰীহ মানুহে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আমি অতিকে মৰ্মাহত হৈছোঁ। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজখিনিত দুইফালৰ মাজত যি ডিভাইডাৰত বহুত অংশত আমি দেখা পাইছোঁ যে ৰাইজেই হওক মানে আমাৰ ফালৰ পৰাই হওক কোনোবা ফালৰ পৰাই ৰাইজৰ ফালৰ পৰা এইটো তাতে মাজে মাজে ডিভাইডাৰবিলাক ভাঙি পেলোৱা হৈছে। নিজৰ সুবিধাৰ্থে কৰিব যাওঁতে আচলতে নিজলৈ বিপদহে মাতি আনিছে ৰাইজে। আৰু এইকাৰণে এই ক্ষেত্ৰত মই ক'ব খুজিম যে অতি সোনকালে যাতে প্ৰশাসনে বিহিত ব্যৱস্থা এটা লয়, কাৰণ এই অঞ্চলত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো আমাৰ ট্ৰান্সপৰ্ট বাছ ষ্টেণ্ডৰ ওচৰত বাছ ষ্টেণ্ড দুটাকৈ বাছ ষ্টেণ্ড ইয়াতে আছে আৰু ওচৰা ওচৰিকৈ কেইবাখনো স্কুল আছে ইয়াতে। ৰঙিয়া মহাবিদ্যালয়, জুনিয়ৰ কলেজ 2-3খনমান আছে, ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবোৰ এই পথেৰে অহা যোৱা কৰে। গতিকে যদি উপযুক্ত বিহিত ব্যৱস্থা সময়মতে লোৱা নহয় ইয়াৰ পৰা আগলৈ আৰু বিপদ আহিব পাৰে। পূৰ্বেও হৈছে, ইতিপূৰ্বেও এই অঞ্চলত বহুত দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে অতি সোনকালে আমি প্ৰশাসনক অনুৰোধ কৰিম আমাৰ ছাত্ৰ ছাত্ৰীৰেই নহয় সকলো ৰাইজৰ সুৰক্ষাৰ নিমিত্তে যাতে প্ৰশাসনে বিহিত ব্যৱস্থা লয়। এইখিনিয়ে মোৰ ক'বলৈ।